2023 বৰ্ষৰ অন্তিম দুদিনত এখন গাঁৱৰ 3গৰাকীকৈ কণমানি কন্যা সন্তানৰ কৰুণ মৃত্যু। তিনিটা ল'ৰা ছোৱালী একেবাৰে কিবা হ'লেতো চবক দুখ এটা লাগে না। এতিয়া কি কৰিব, এতিয়া কাক দুখ দিব? এতিয়া মা বাপেকো দুখ দিলেও নহ'ব। 31 ডিচেম্বৰ আবেলি পৰত সৰুপথাৰ অঞ্চলৰ 2 নং পাঞ্জান গাঁৱত ঘটিল এক শোকাবহ ঘটনা। একেটি বংশৰে দুটিকৈ পৰিয়ালৰ 3গৰাকীকৈ কণমানি কন্যা সন্তান ক্ৰমে চিয়া তাঁতী বয়স 3 বছৰ, অমৃতা গড় বয়স 3 বছৰ আৰু গুণগুণ গড় বয়স 5 বছৰ। তেওঁলোকে আবেলি পৰত খেলি থকা অৱস্থাত ঘৰৰে সন্মুখত থকা পথাৰ মাজৰ এটি পুখুৰীত পৰি মৃত্যু হয়। মই দেখিছো 4মান বজাৰ পৰা বিচাৰ খুচাৰ লাগিছে বোলে, ঘৰত নাই বুলি। কাষৰ ঘৰতে খেলিব গৈছিলে, তাতে খেলি আছিলে, তাৰ পৰা ওলাই গৈছে। পৰিয়ালকে বহু সময় ধৰি সন্তানকেইটিক নেদেখি বিয়লি 4মান বজাৰ পৰা বিচাৰ খোচাৰ কৰাত লাগিল। পিছত ওচৰৰে কোনো স্থানীয় লোকে 5মান বজাত পুখুৰীত পৰি থকা দেখি খবৰ দিলে। যিটো ঘটনাই এতিয়া সমগ্ৰ গাঁওখনকে কন্দুৱাইছে। যেনিয়ে চাই তেনিয়ে কেৱল কান্দোন। 31 ডিচেম্বৰ দিনটো তেওঁলোকৰ বাবে কাল ৰূপত থিয় দিলে। ওলাই আহিছোহে এইফালৰ পৰা, ছোৱালীজনী নাই চোতালত। ছোৱালীজনী চোতালত নাই, তেতিয়া মই ভাবিছোঁ ভিতৰত আছে চাগে, বোধহয় আজি দুপৰীয়া নাই হোৱা, শুলে চাগে, সেইটো ভাবিলোঁ। তাৰপিছতে ইহঁতক সুধিছোঁ, ভণ্টি কৈ নাই। তাৰপিছত গোটেই ধৰ মাৰ লাগিলে আৰু। পিছত লাষ্টত গোটেই বিচাৰি ফুৰিছোঁ, নাই। কোনে জানো দেখি পিনি ক'লে সেই পুখুৰীত আছে বুলি। আৰু মইতো আৰু বলিয়া হৈ গ'লোঁ। ছোৱালীজনীয়ে জাপ মাৰি সোমালে আৰু উলিয়ালে।